নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি মই যিটো বিষয়ে আলোচনা কৰিম বুলি ভাবিছোঁ সেই বিষয়টো অতি গুৰুত্বপূৰ্ণ। কাৰণ আমি অনলাইনত ফ্লিপকাৰ্ট, এমেজন, মিছো এইবিলাকত যিবিলাক বস্তু শ্বপিং কৰা যায় সেই সকলোবিলাক বস্তুৱে আপোনালোকে সঠিক দামত কিনিছেনে সেইটো কথা গম পোৱাৰ কাৰণে বা আপুনি বস্তুটো কিনাতে লাভ হৈছেনে আপোনাৰ লছ হৈছে সেই কথাটো জনাৰ কাৰণে আপোনালোকে কি পদ্ধতি অৱলম্বন কৰিব, তাৰ কাৰণে মই আপোনালোকক এজ এ প্ৰুফ দেখুৱাই দি আছোঁ। বৰ্তমান মই এমেজনত বস্তু এটা অৰ্ডাৰ দিয়া গৈছে। তো এমেজনলৈকে গ'লোঁ, গৈ মোৰ যিটো অৰ্ডাৰ দিয়া আছে সেই অৰ্ডাৰলৈকে গুচি যাওঁ। মোৰ চেমচাঙৰ এখন মেমৰি কাৰ্ড এখন অৰ্ডাৰ দিয়া আছে, গতিকে তাত গৈ মই মেমৰি কাৰ্ডখনৰ দামটো চাই লওঁ। দামটো চাই ল'লোঁ মই। বৰ্তমান ইয়াৰে এমেজনত দাম আছে 600 টকা। গতিকে ইয়াৰ কাৰণে আপোনালোকে প্ৰথমে গৈ যিটো বস্তু আপুনি কিনিব সেই বস্তুটোৰ লিংকটো কপি কৰি ল'ব। ইয়াত লিংকটো মই কপি কৰি ল'লোঁ। এইটো বস্তু মই অৰ্ডাৰ দিম বুলি ধৰি ল'ব পাৰে আপোনালোকে। অৰ্ডাৰ দিয়াৰ কাৰণেতো আপোনালোকে এইটো বস্তু অৰ্ডাৰ দিয়াৰ আগত আপুনি লিংকটো ক্লিক কৰি কপি কৰি ল'ব। তাৰপিছত আপোনালোকে চেক কৰাৰ কাৰণে, মানে আপুনি যিটো বস্তু কিনিব সেইটো বৰ্তমান মাৰ্কেটত দাম কেনেকুৱা যাই আছে বা কাৰেক্ট প্ৰাইচ কিমান যাই আছে সেই কথাখিনি জনাৰ কাৰণে আপোনালোকে প্ৰাইচ হিষ্টৰী বুলি এটা এপ্লিকেশ্যন আছে, তাত গৈ আপোনালোকে চেক কৰিব পাৰিব। এতিয়া প্ৰাইচ হিষ্টৰী এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্ট'ৰত গৈ যদি আপোনালোকে যদি চাই লয়, মই আপোনালোকক চাৰ্চ কৰি দেখুৱাই দিম। প্লে ষ্ট'ৰত গৈ ইয়াতে গৈ মই দেখুৱাই দিম আপোনালোকক। প্ৰাইচ হিষ্টৰী বুলি মাৰিব, প্ৰথমতে যিটো এপ্লিকেশ্যন পাব এই এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'ব, নহ'লে বা ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতো আপোনালোকে লিংকটো পাই যাব। এতিয়া মই এই এপ্লিকেশ্যনটো অ'পেন কৰিম। অ'পেন কৰোঁতে যেতিয়া হ'ব মোৰ ডাইৰেক্ট খোলা গৈছে, কিন্তু আপোনালোকে চাব পাৰে যে ইয়াতে আপোনালোকক গুগল জিমেইল একাউণ্টটোৰ দ্বাৰাও আপোনালোকে চাইন ইনটো কৰি ল'ব। প্ৰথম অৱস্থাত মই চাইন ইন কৰা আছে আগতে, চাইন ইন কৰা নাই। এতিয়া আপোনালোকে চাব পাৰে ইয়াতে আপোনালোকৰ যিবিলাক অনলাইন শ্বপিং কৰে যিবিলাক এপ্লিকেশ্যনত, সেই এপ্লিকেশ্যনবিলাক ওপৰত দেখা পাইছে এমেজন, ফ্লিপকাৰ্ট, মিছো এই সকলোবিলাক আছে, পেটিএম হওক গোটেইখিনি। এতিয়া আপোনালোকে মই যিটো কৈছিলোঁ আপোনালোকৰ লিংকটো কপি কৰা গৈছিল, সেই মেমৰি কাৰ্ডখনৰ লিংকটো মই ইয়াতে পেষ্ট কৰি দিম। পেষ্ট কৰি দিলোঁ। আমি এতিয়া চেক কৰিম। ট্ৰেক প্ৰাইজত মাৰি দিলোঁ। মাৰি দিয়াৰ লগে লগে চাওক, বৰ্তমান সময়ত ইয়াৰে মই যিটো কপি কৰিছিলোঁ সেই কপি কৰা লিংকটোৰ সম্পূৰ্ণৰূপে আহি গৈছে। ইয়াতে আপোনাৰ যিটো আমাৰ কাৰেক্ট প্ৰাইচ আছে সেইটো হৈছে আপোনাৰ 598 টকা। এইটো আমাৰ কাৰেক্ট প্ৰাইচ দিব লাগে। এতিয়া ওপৰত এখন গ্ৰাফ দেখা পাইছে, সেইটো গ্ৰাফটো হ'ল আমাৰ সেই সময় অনুযায়ী আজিৰ পৰাই 17 অক্টোবৰত ইয়াৰ দামটো আছে, আপোনালোকে দেখা পাইছে 649 টকা আছিল। আৰু এইখিনি সময়ত 29 নৱেম্বৰত ইয়াৰ দাম হৈছিল 918 টকা। এতিয়া বৰ্তমান সময়ত আপোনালোকে চাই যদি 2021 চাই আছোঁ মই, একেবাৰে শেষৰ পিনে আহোঁ 21।
2021ৰ শেষত 29 অক্টোবৰত 649 টকা হৈছিল। আৰু এতিয়া যিহেতু নতুন বছৰ পৰিলে 2020 পৰিলে, 2020ত আপোনালোকে কিমান টকা কিমান চলি আছে ইয়াত চাব পাৰিব। এইটো 27 ডিচেম্বৰত আপোনালোকৰ ইয়াৰ দাম আছিল 28 ডিচেম্বৰত 600 টকা, কিন্তু আপোনালোকক 25 ডিচেম্বৰতো 600 টকা আছিল। কিন্তু মই দেখুৱাত অকণমান অসুবিধা হৈ আছে, অকণমান ধৈৰ্য ধৰি চাব ভিডিঅ'টো। 27 ডিচেম্বৰ চাওক, 27 ডিচেম্বৰ 666 টকা, 26 ডিচেম্বৰত 666 টকা হৈছে, 27 ডিচেম্বৰত 690 টকা হৈছে। মানে 1-2 দিনতে আমাৰ যিটো মাৰ্কেট আছে সেইটো কমি আছে বা বাঢ়ি আছে। গতিকে সেইটো চাই ল'ব আপোনালোকে। ইয়াতে মই এতিয়া জানুৱাৰী 4 তাৰিখত আপোনালোকে চাব পাৰে। একদম নেট দাম আছে আপোনাৰ 5 জানুৱাৰী তাৰিখে। 5 জানুৱাৰী তাৰিখে যিটো একদম কাৰেক্ট দাম সেইটো দাম 5 জানুৱাৰী তাৰিখে 558 টকাই লৈছিল। গতিকে এইটো চাই ল'লে আপোনালোকে ইয়াত যেতিয়া চেক কৰি ল'ব তেতিয়া গম পাব যে আপোনাৰ বস্তুটো কাৰেক্ট ভেলুতকৈ কিমান গুণে বেছি আছে, সেই বস্তুখিনি গম পাই যাব। এতিয়া মোৰ দাম আছিল বস্তুটোৰ বৰ্তমান সময়ত এই মেমৰিখনৰ বৰ্তমান সময়ত দাম চলি আছে 600 টকা, মানে 599। গতিকে 1 টকা এটা বেছি আছে কাৰেক্ট দামৰ তুলনাত। গতিকে এতিয়া যদি এই বস্তুটো লোৱা যায় তেতিয়াহ'লে মোৰ খুব বেছি এটা লছ নহয়, মোৰ লাভ হ'ব।